ছাত্ৰীসকল, আজি আমাৰ আলোচিত বিষয়টো হৈছে ৰূপতত্ত্ব। ৰূপতত্ত্ব বুলিলে আমি কি বুজো বা ৰূপতত্ত্বৰ প্ৰধান আলোচিত বিষয়সমূহ কি কি? ৰূপতত্ত্বৰ প্ৰধান আলোচিত বিষয় হৈছে ৰূপ। কোনো এটা ভাষাৰ ৰূপসমূহৰ বিজ্ঞানসন্মত আলোচনা ৰূপতত্ত্বই সামৰি লয়। তেনেহ'লে ৰূপতত্ত্বৰ বিষয়ে জনাৰ আগতে আমি ৰূপনো কাক বোলে সেই বিষয়ে জানিব লাগিব। ৰূপ হৈছে কোনো এটা ভাষাৰ নিম্নতম অৰ্থবহ গোট, যিটো গোটৰ সহায়ত পদ, বাক্য আদি সৃষ্টি কৰিব পাৰি। আমি ৰূপৰ সূত্ৰটো এনেদৰে দিব পাৰোঁ: এক বা ততোধিক অৰ্থপূৰ্ণ ধ্বনি বা ধ্বনিগোটে অৰ্থ প্ৰকাশ কৰিলে তাকে ৰূপ বুলি কোৱা হয়। ৰূপ, যাৰ ইংৰাজী প্ৰতিশব্দ মৰ্ফ, MORPH, মৰ্ফ। আমি কৈছোঁ যে ৰূপসমূহ ভাষাৰ নিম্নতম অৰ্থবহ গোট, অৰ্থাৎ ইয়াতকৈ আৰু ক্ষুদ্ৰতম খণ্ডত আৰু ভাগ কৰিব নোৱাৰি ৰূপসমূহ। আকৌ আমি কৈছোঁ এক বা ততোধিক অৰ্থপূৰ্ণ ধ্বনি বা ধ্বনি গোট, যাৰ সহায়ত অৰ্থ প্ৰকাশ কৰিব পাৰি। এক বুলি এইকাৰণেই কৈছোঁ যে এটা ধ্বনিৰেও কেতিয়াবা কি কৰিব পাৰি? অৰ্থ প্ৰকাশ কৰিব পাৰি। যেনে অ, অ, ক আদি। ইয়াত ই এটা ধ্বনি, চকুৰে দেখাটো এটা ধ্বনি আৰু কওঁতেও এটা ধ্বনি, কিন্তু ক বুলি কওঁতে আমি চকুৰে দেখাত এটা ধ্বনি হ'লেও ই বিশ্লেষণ কৰিলে দুটা ধ্বনিৰ সমষ্টি, এটা হৈছে ক, আনটো হৈছে অ। আকৌ আমি শব্দৰ কথা পাইছিলোঁ, ৱৰ্ড বা শব্দ কাক বোলে? আমি শুনি অতি আচৰিত হ'ম যে ৰূপ বুলিলে আমি যিটো বুজোঁ, যিটো সূত্ৰ আমি ৰূপৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছোঁ, শব্দৰ ক্ষেত্ৰতো সেই একেটা সূত্ৰই আমি ব্যৱহাৰ কৰিব পাৰোঁ। শব্দ কাক বোলে? যে শব্দও হৈছে এক বা ততোধিক অৰ্থপূৰ্ণ ধ্বনি বা ধ্বনিগোটে যেতিয়া অৰ্থ প্ৰকাশ কৰে তাকেই শব্দ বা ৱৰ্ড বুলি কোৱা হয়। তেনেহ'লে শব্দ বা ৱৰ্ড আৰু ৰূপ বা মৰ্ফৰ মাজৰ পাৰ্থক্য কোনখিনিত? আমি প্ৰথমতেই ক'লোঁ যে ধ্বনি বা ধ্বনিগোটৰ সহায়ত সৃষ্টি হোৱা ৰূপসমূহক আমি আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ খণ্ডত ভাগ কৰিব নোৱাৰোঁ। কিন্তু শব্দসমূহক আমি কেতিয়াবা ক্ষুদ্ৰ ক্ষুদ্ৰ খণ্ডত ভাগ কৰিব পাৰোঁ। পাৰ্থক্য সেইটো এটা প্ৰধান পাৰ্থক্য। উদাহৰণ এটা দি আমি চাওঁচোন। মই এটা উদাহৰণ দিছোঁ, ফুলনি। এই ফুলনিটো এটা শব্দ, ফুলনি। কিন্তু এই শব্দত ফুল আৰু অনি এই দুটা ৰূপ সংযোগ হৈ আছে। শব্দ হ'বলৈ হ'লে আমি দ্বিতীয় এটা প্ৰধান সূত্ৰ পাম যে শব্দসমূহ হৈছে স্বয়ংসম্পূৰ্ণ। অৰ্থাৎ শব্দসমূহে অৰ্থ প্ৰকাশ কৰিবলৈ আন কাৰো সহায় ল'ব নালাগে। যেনে খেতিয়ক, ফুলনি আদি। কিন্তু কিছুমান ৰূপে অৰ্থ প্ৰকাশ কৰিবলৈ হ'লে কেতিয়াবা অকলে অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। যেনে মই দুটা ৰূপৰ কথা উল্লেখ কৰিছিলোঁ, এটা ফুল আৰু আনটো অনি। ফুলটোৱে স্বয়ংসম্পূৰ্ণভাৱে অৰ্থ প্ৰকাশ কৰিব পাৰিছে, সেইকাৰণে ফুলটো এটা শব্দও আৰু এটা ৰূপো। কিন্তু অনিয়ে, ফুলৰ লগত যোগ হোৱা অনিয়ে ফুল নোহোৱাকৈ অকলে অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। সেইকাৰণে অনি এটা শব্দ নহয়, কাৰণ অনি স্বয়ংসম্পূৰ্ণ অৰ্থ প্ৰকাশক গোট নহয়। কিন্তু অনি এটা ৰূপ। গতিকে আমি পৰিষ্কাৰভাৱে বুজি পালোঁ যে ৰূপ হৈছে ক্ষুদ্ৰতম অৰ্থবহ একোটা গোট। ৰূপক ক্ষুদ্ৰ ক্ষুদ্ৰ খণ্ডত আৰু ভাগ কৰিব নোৱাৰি। কিন্তু শব্দসমূহ হৈছে স্বয়ংসম্পূৰ্ণ এটা গোট আৰু শব্দসমূহক কেতিয়াবা বুলি শব্দটো ব্যৱহাৰ কৰিছোঁ, কেতিয়াবা ক্ষুদ্ৰ ক্ষুদ্ৰ খণ্ডত ভাগ কৰিব পাৰি। এই কথাখিনিকে আমি ৰেখাচিত্ৰৰ সহায়ত আমি আলোচনা কৰিম।